আপোনালোকে জানে যে যোৱা 12 তাৰিখে 12/3/2024 তাৰিখে ভাৰত চৰকাৰে তেখেতসকলৰ কৰ্মচাৰীসকলৰ বাবে 4% দিয়ে এনাউন্স কৰিছে আৰু সাধাৰণতে ভাৰত চৰকাৰে দিয়ে এনাউন্স কৰিলে তাৰ সমান্তৰালভাৱে অসম চৰকাৰেও দিয়ে এনাউন্স কৰে আজি আমি অত্যন্ত আনন্দ সহকাৰে বহাগ বিহুৰ প্ৰাক মুহূৰ্তত অসমৰ চৰকাৰী কৰ্মচাৰীসকলৰ বাবে 4% দিয়ে আজি আমি এনাউন্স কৰিছো আৰু এই দিয়েটো এপ্ৰিলৰ দৰমহাত কৰ্মচাৰীসকলে ল'ব পাৰিব আৰু তেওঁলোকৰ বহাগ বিহুত এটা সুন্দৰ সংযোজন হ'ব সাধাৰণতে এই দিয়ে 1/1/2004 তাৰিখৰ পৰা প্ৰযোজ্য হয় তাৰ মানে 3 মাহৰ আমি বকেয়া দিব লাগে আমি 3 মাহৰ বকেয়াখিনি এপ্ৰিলতে নিদি মে জুন জুলাই আমি 3 মাহৰ বকেয়া দি শেষ কৰিম অৰ্থাৎ এপ্ৰিল মাহত 4% দিয়ে পাব মে মাহত এটা এৰিয়াৰ ইনষ্টলমেন্ট পাব এটা এৰিয়াৰ ইনষ্টলমেন্ট জুনত পাব এটা এৰিয়াৰ ইনষ্টলমেন্ট জুলাইত পাব এই দিয়েখিনি ঘোষণা কৰাৰ পিছত ৰাজ্য চৰকাৰৰ কৰ্মচাৰীসকলৰ দিয়ে 50% লৈ বৃদ্ধি পালে অৰ্থাৎ তেওঁলোকৰ বেসিক স্যালাৰি যদি 100 টকা এতিয়া ডিয়াৰনেস এলাউন্স 50 টকা হলগৈ আৰু সৰ্বমুঠ দৰমহা 150 টকা হলগৈ এটো এটা মাইলৰ খুঁটি যে 50% দিয়ে এজন চৰকাৰী কৰ্মচাৰীয়ে পাব আৰু বহাগ বিহুৰ আগতেই পাব খালি দিয়েখিনি আমি একেলগে এপ্ৰিল মাহত দিব খোজা নাই কাৰণ 31 মাৰ্চৰ আগতে চৰকাৰে বহুত টকা খৰচ কৰিব লাগিব সেই কাৰণে দিয়েখিনি আমি মেত এটা ইনষ্টলমেন্ট জুনত এটা ইনষ্টলমেন্ট জুলাইত এটা ইনষ্টলমেন্ট দিম আৰু এই দিয়েটো কাৰ্যকৰী হ'ব 1 জানুৱাৰী 2024 পৰা এইখিনি হল এটা আমাৰ ৰাজ্যৰ কৰ্মচাৰীসকললৈ এটা ভাল খবৰ আমি ৰাজ্যৰ নিবনুৱা যুৱক যুৱতীসকলৰ বাবে এটা নতুন সিদ্ধান্ত লৈছো আপোনালোকে দেখা পায় যে আমাৰ ৰাজ্যৰ গাঁৱে ভূঞে শিক্ষানুষ্ঠানসমূহ আছে বিশেষকৈ কলেজ আছে এলপি স্কুল আছে এমই স্কুল আছে আৰু যেতিয়া আমি সেন্ট্ৰেলাইজ গ্ৰেড 4 ৰ পৰীক্ষা পাতো তেতিয়ালে সাধাৰণতে আমাৰ গাঁৱত যিজন কৰ্মচাৰী হ'ব লাগে প্ৰাথমিক বিদ্যালয়খনত মাধ্যমিক বিদ্যালয়খনত বা হাই স্কুলখনত মেৰিটত কেতিয়াবা বেলেগ জিলাৰ পৰা লৰা ছোৱালী গৈ পায় ফলত এটা হাৰ্ট বাৰ্নিং এটা হয় যুৱক যুৱতীসকলৰ মাজত সেই কাৰণে চৰকাৰে এটা সিদ্ধান্ত লৈছে যে এলপি স্কুল এমই স্কুল হায়াৰ সেকেন্ডাৰী স্কুল এই তিনিওটা লগত যিমান চতুৰ্থ বৰ্গৰ কৰ্মচাৰী হ'ব সেইখিনি আমি এটা নীতি প্ৰণয়ন কৰিম যি নীতিৰ জৰিয়তে নিজৰ গাঁওখনৰ পৰাই ল'ব পাৰিব কিন্তু গাঁৱতো কাক ল'ব পাৰিব মেৰিটত ল'ব লাগিব এনেই ল'ব নোৱাৰে গাঁৱতো মেৰিটতে হ'ব কিন্তু আমি যেহেতু বহুত সময় দেখা পাওঁ যোগদান কৰিব নিদিয়ে মানুহৰ মাজত হাৰ্ট বাৰ্নিং হয় যে আমাৰ গাঁৱৰে এমই স্কুলখন নলবাৰী এমই স্কুল আৰু বৰপেটাৰ পৰা মানুহ আহিছে যোৰহাটৰ এমই স্কুল ডিব্ৰুগড়ৰ পৰা লৰা আহিছে জয়েন কৰিব অলপ লৰা ছোৱালীৰ মনত এটা হাৰ্ট বাৰ্নিং হোৱা আমি দেখা পাইছিলো সেই কাৰণে আমি এটা সিদ্ধান্ত লৈছো যে যিয়ে লৰা ছোৱালী যি জাগাত স্কুলখন হ'ব যদি এলপি স্কুলখন হয় সেই ৰেভিনিউ ভিলেজৰ পৰা হ'ব হাই স্কুলখন যদি হয় সেই গাঁও পঞ্চায়তৰ পৰা হ'ব বা হাই সেকেন্ডাৰী স্কুল হলেও গাঁও পঞ্চায়তৰ পৰা হ'ব এইটো এলপিৰ পৰা হাই সেকেন্ডাৰী স্কুললৈকে হ'ব কলেজত আকৌ মেৰিট বেচিছতে হ'ব বা আন সৰকাৰি পোষ্ট বিলাকতো মেৰিট বেচিছত হ'ব এইটো মেৰিট বেচিছত হ'ব বাট ফ্ৰম দ্যাট ভিলেজ হ'ব বা দ্যাট পঞ্চায়ত হ'ব
এইটোৰ ফলত যিবিলাক মানুহৰ এতিয়া ধৰক অংগনবাদী কৰ্মী এগৰাকী সেই গাঁৱৰে হয়, মেৰিটেড হয়, কিন্তু সেই গাঁৱৰে হয়, সেইকাৰণে হাৰ্ট বাৰ্নিংটো নাথাকে। আমি এইবাৰ এটা সিদ্ধান্ত লৈছোঁ যে আমাৰ এই ব্যৱস্থাটোৰ মাজেৰে হাৰ্ট বাৰ্নিংটো একেবাৰে নোহোৱা হৈ যাব। গতিকে মই ভাবোঁ যে অন্ততঃ ইয়াৰ ফালৰ পৰা অলপমান আমাৰ গাঁৱত যিটো এটা অলপ মন বেয়া হৈ থাকে, সেই বেয়াটো অন্ততঃ অলপ হ'লেও ৰেক্টিফাই হ'ব। আমি সকলোৱে জানো যে লাইটৰ বিল লৈ বিভিন্ন সময়ত মানুহৰ মাজত আলাপ আলোচনা চলি থাকে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই গুৱাহাটীলৈ যেতিয়া আহিছিলে, তেখেতে এটা ডাঙৰ কথা কৈছিলে যে আমি যদি প্ৰত্যেকে ঘৰত 3 কিলোৱাটৰ এটা সোলাৰ পেনেল লগাই লওঁ, তেতিয়াহ'লে দুখীয়া আৰু নিম্ন মধ্যবিত্ত মানুহে মেক্সিমাম 2 কিলোৱাট ইলেক্ট্ৰিচিটি ইউজ কৰে। 1 কিলোৱাট তেওঁলোকে বিক্ৰী কৰিব পাৰিব। আৰু কাক বিক্ৰী কৰিব পাৰিব? চৰকাৰক বিক্ৰী কৰিব পাৰিব। কিন্তু সোলাৰ পেনেলৰ দাম ইমানেই বেছি যে সাধাৰণ মানুহে এইটো ব্যৱহাৰ কৰিব নোৱাৰে। আৰু বৰ্তমান অসমত আমি দেখা পাইছোঁ যে 3000 লোকৰ ঘৰতহে সোলাৰ পেনেল আছে। আৰু সেই 3000 যাৰ ঘৰত সোলাৰ পেনেল আছে, তেওঁলোকৰ লগত আমি কথা বতৰা পাতি দেখিছোঁ যে তেওঁলোক খুবেই হেপী, কাৰণ তেওঁলোকৰ ঘৰত কোনো ইলেক্ট্ৰিচিটি বিল নাহে। প্ৰধানমন্ত্ৰী ডাঙৰীয়াই এটা আঁচনি আনিছে, PM সূৰ্য ঘৰ মুফ্ত বিজলী যোজনা। তাৰমানে PM সূৰ্য ঘৰ আঁচনিৰ লগত যদি আপুনি থাকে, আপোনাৰ বিজলী বিলটোতো মুফ্ত হ'লেই, লগত 2 টকা আপুনি উপাৰ্জনো কৰিব পাৰিব। আৰু তেখেতে এই আঁচনিৰ বাবে ৭৫,০০০ কোটি টকা ভাৰতত আবণ্টন কৰিছে। আৰু এই আঁচনিটোৰ জৰিয়তে 1 কিলোৱাটত ভাৰত চৰকাৰে 30,000 টকা সাহায্য আগবঢ়াব। 2 কিলোৱাটত 60,000 আৰু 3 কিলোৱাটত ৭৪,000। এতিয়া যদি আপোনালোকে মেথামেটিক্সটো চাই, তেতিয়াহ'লে দেখিব যে 1 কিলোৱাটত টোটেল যিটো বজাৰত দাম হয় 1 কিলোৱাটৰ, সেইটো হ'ল 50,000 টকা। ভাৰত চৰকাৰে সাবসিডি দিলে 30,000 টকা। তথাপিতো 20,000 টকা ঘৰৰ পৰা যাব লাগিব। গতিকে মধ্যবিত্ত পৰিয়াল বা দুখীয়া পৰিয়ালে তাত ৰিলাক্টেণ্ট হ'ব। সেইকাৰণে আজি আমি ঘোষণা কৰিছোঁ যে ৰাজ্য চৰকাৰে 15,000 টকা সাবসিডি দিব। তাৰমানে 1 কিলোৱাট যদি আমি ইলেক্ট্ৰিচিটি ঘৰত সোলাৰ পেনেল লগাওঁ, তাৰ খৰচ 45,000 টকা, 50,000 টকা, 50,000। মোদী ডাঙৰীয়াই দিব 30,000 আৰু মামাই দিব 15,000। 45,000, 5,000 নিজৰ ফালৰ পৰা। অসম চৰকাৰৰ এতিয়া যদি 2 কিলোৱাটৰ লগাওঁ, তাৰ খৰচ হ'ল 90,000 টকা। প্ৰজেক্ট খৰচ হ'ল 1 লাখ টকা। মোদী ডাঙৰীয়াই দিব 60,000, ৰাজ্য চৰকাৰে দিব 30,000। তাৰমানে নিজৰ ঘৰৰ পৰা 10,000 টকা লগাব লাগিব। আৰু যদি 3 কিলোৱাট যদি আমি লগাওঁ, মোদী ডাঙৰীয়াই দিব 78,000, আমি দিম 45,000। তাৰমানে 1,50,000 টকা লাগে 3 কিলোৱাটত, 1,25,000 টকা সাবসিডি হিচাপে পাব, 25,000 টকা দিব লাগিব। এতিয়া আমি এটা হিচাপ কৰি চাইছোঁ, যেতিয়া এই 5,000 টকা আপুনি পকেটৰ পৰা দিব লাগিব। যদি এবছৰ ঘৰৰ ইলেক্ট্ৰিচিটিৰ বিলটো নিদিয়ে, 5,000 টকাটো উঠি গ'ল। যদি
2 কিলোৱাট লগাই 2 বছৰ ইলেক্ট্ৰিচিটি বিলটোত উঠি যাব আৰু 3 কিলোৱাট লগালে 3 বছৰৰ ইলেক্ট্ৰিচিটি বিলত উঠি যাব অসম চৰকাৰে ষ্টেট বেংক অফ ইণ্ডিয়াৰ লগত কথা পাতিছে ৰাজ্য চৰকাৰৰ কৰ্মচাৰীসকলে আপোন ঘৰৰ দৰে ইয়াত বেংকৰ লোন ল'ব পাৰিব আৰু বেংকৰ লোনত মৰ্টগেজ দিব নালাগে আৰু বেংকৰ যি ইন্টাৰেষ্ট হ'ব তাৰো 1% ৰাজ্য চৰকাৰে অতিৰিক্ত কৰি দিব মই আকৌ এবাৰ ভাল কৰি বুজাই দিছো যাতে আমি সকলোৱে বুজি পাওঁ এটা সোলাৰ পেনেল যদি 1 কিলোৱাটৰ ঘৰত লগাও তাত 50,000 লাগে 30,000 টকা নৰেন্দ্ৰ মোদী ডাঙৰীয়াই দিব 15,000 টকা ৰাজ্য চৰকাৰে দিব 2 কিলোৱাট লগালে 60,000 টকা মোদী ডাঙৰীয়াই দিব 30,000 টকা ৰাজ্য চৰকাৰে দিব 3 কিলোৱাট লাগিলে 78,000 টকা মোদী ডাঙৰীয়াই দিব ৰাজ্য চৰকাৰে 45,000 টকা দিব ফলত নিজে কিমান দিব লাগিব 1 কিলোৱাট লগালে 5,000 2 কিলোৱাট লগালে 10,000 3 কিলোৱাট ললে 27,000 সাধাৰণতে 2 কিলোৱাটত আমাৰ কামটো হৈ যায় জিৰো বিলৰ কাৰণে 3 কিলোৱাট মানে ব্যৱসায় কৰিব পাৰি তাৰমানে আমি ইলেক্ট্ৰিচিটি বোৰ্ডৰ পৰা পইচা ঘূৰাই পাম 1 কিলোৱাটত যেহেতু আমি ব্যৱসায় কৰিব নোৱাৰো 1 বছৰ ইলেক্ট্ৰিচিটি বিলত উঠি যাব 2 কিলোৱাটো আমি ব্যৱসায় কৰিব নোৱাৰো 1 বছৰৰ ইলেক্ট্ৰিচিটি বিলত ওলাই যাব 3 কিলোৱাটত আমি ব্যৱসায় কৰিব পাৰিম গতিকে ইলেক্ট্ৰিচিটি বিল মাফ হল আৰু 1 কিলোৱাটৰ দাম ৰাজ্য ইলেক্ট্ৰিচিটি বোৰ্ডৰ পৰা পালো 3 কিলোৱাট লগালে টকাটো 2 বছৰত উঠি যাব 2 কিলোৱাট লগালেও 2.5 বছৰত উঠি যাব 1 কিলোৱাট লগালে 1 বছৰত উঠি যাব ইলেক্ট্ৰিচিটি বিল নিদি এইটো হল সাধাৰণ জনতাৰ কাৰণে আঁচনি ফৰ দা নৰ্মেল সিটিজেন কিন্তু ৰাজ্য চৰকাৰ আৰু অসম ইলেক্ট্ৰিচিটি বোৰ্ডৰ যিমান কৰ্মচাৰী আছে এপিডিসিএল এইজিসিএল আমাৰ তিনিটাৰে যি কৰ্মচাৰী আছে তেওঁলোকৰ কাৰণে এটা আমি আৰু এটা অতিৰিক্ত স্কিম আনিছো যে আপোনালোকে লোন লক এই 5,000 টকা বা এই 10,000 টকা আপোনালোকে লোন লক ঘৰৰ পৰা দিব নালাগে ষ্টেট বেংকৰ পৰা লোন লক মৰ্টগেজ দিব নালাগে উইদাউট মৰ্টগেজ দৰমাহাৰ একাউণ্টৰ পৰা টকাটো গৈ থাকিব তাতো আমি 1% ইন্টাৰেষ্ট সাবভেনশন দি দিম আপোন ঘৰৰ দৰে সাংবাদিকসকলকো আমি এইটো সুবিধা দিম আপোনালোকে যদি ঘৰত সোলাৰ পেনেল লগাই দিয়ে তেলে এই 5,000 টকাটো আপোনালোকে দিব নালাগে ডিআইপিআৰ ডিপাৰ্টমেণ্টে দি দিব আপোনালোকৰ কাৰণে আৰু এটা আমি অতিৰিক্ত পেকেজ দিছো যাতে আপোনালোকে ঘৰত তেতিয়া স্মাৰ্ট মিটাৰ কথা কৈ নাথাকে আৰু ঘৰত নিজে নিজে ঘৰতে ইলেক্ট্ৰিচিটি বিল নাহিব তো এইটো এটা প্ৰধানমন্ত্ৰী সূৰ্য ঘৰ আঁচনি আপোনালোকে ইয়াত কেনেকৈ আবেদন কৰিব লাগে জানে যে পোষ্ট অফিচত গৈও আবেদন কৰিব পাৰে নহলে এটা পোৰ্টেল আছে https:/pmsuryaghar.gov.in অহাকালি ৰাতিপুৱা আমি টেলিভিছনতো গোটেই স্কিমটো দিম এডভাৰটাইজ আকাৰে আৰু বিজ্ঞাপনো দিম ৱেবছাইটৰ তাতে ডিটেইলছ পাই যাব আৰু পোষ্ট অফিচত ডাইৰেক্টলি আবেদনো কৰিব পাৰে https:/pmsuryaghar.gov.in এই আঁচনিটো লৈ কেইটামান দিন আগতে মই কমপ্লেইন পাইছিলো শোণিতপুৰ জিলাত কিছুমান দালাল মানুহে ইয়াত সোমাইছে গতিকে মই ৰাইজক আহ্বান জনাম কোনো মাজৰ মানুহৰ সহায় নলব ঘৰত যাব পোৰ্টেলত ঘৰৰ পৰা আবেদন কৰিব কাৰণ ইয়াত দালালৰ কোনো স্থান নাই সিলেকশন ফাৰ্স্ট কাম ফাৰ্স্ট বেসিস কাৰণ টোটালটো ৭৫,০০০ কোটি টকা গোটেই ভাৰতৰ পৰা এপ্লাই কৰিব গতিকে গোটেই 100 কোটি ভাৰতীয় আবেদন কৰিলেতো নহব 5 কোটি মানে পাব কিমান ৰাকেশ টাৰ্গেট ৰাখা হয়
तो 1 करोड़ रखा हुआ है 1 करोड़ जदि অসমত আমি পাম 5 লাখ পাম গতিকে ফাৰ্স্ট কাম ফাৰ্স্ট বেচিছত হলে ভাল কিন্তু এই আঁচনিটো ইমান ভাল যে এই বছৰে বছৰে এক্সটেনশন হৈ গৈ থাকিব প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ মনত ইচ্ছা যে ইন দিস ডিকেডস আমি সোলাৰলৈকে গুছি আহিব লাগে যাতে আমি তাৰ ওপৰত ডিপেন্ডেন্ট নহওঁ ইলেকশন বিকাশ যাত্ৰা প্ৰধানমন্ত্ৰী ভ্ৰমণ এই গোটেই কেইটা ব্যস্ততাৰ মাজত মই নিজেও মোৰ বেয়া লাগি আছে যে মোদী ডাঙৰীয়াক আমি সাংবাদিক মেল এখন কৰি ধন্যবাদ দিব পৰা নাই যে নৰ্থ ইষ্ট ইণ্ডাষ্ট্ৰিয়েল পলিচি তেখেতে আকৌ এবাৰ ঘোষণা কৰিলে এই যেটো নৰ্থ ইষ্ট ইণ্ডাষ্ট্ৰিয়েল পলিচি আছে এই পলিচিত তিনটা খুব ইম্পৰ্টেন্ট পইণ্ট হৈছে যে ইয়াত ক্যাপিটাল ইনভেষ্টমেন্ট যিমান হ'ব 100 টকা হলে তাৰ 30% ক্যাপিটাল সাবসিডি পাব উইথ এ আপাৰ ক্যাপ অফ 7.5 crore তাৰ মানে 100 কোটি টকাৰ যদি এটা ইণ্ডাষ্ট্ৰি আমি লগাও আমি 7.5 কোটি টকাৰ ভাৰত চৰকাৰৰ পৰা সাবসিডি পাব পাৰো আৰু যদি যেতিয়া আমি ইন্টারেস্ট আমি যেতিয়া ব্যাংকৰ পৰা লোন লম তেতিয়ালে আপ টু 5% আমি ব্যাংকৰ সুদৰ সাবভেনশন পাম অৰ্থাৎ আমি লোন লোৱা জনে দিব নালাগে আৰু যদি ম্যানুফ্যাকচাৰিং এন্ড সার্ভিস লিংক ইনসেন্টিভ হয় তাত জিএসটি আমাৰ ৰিইম্বাৰ্সমেন্টৰো ভাৰত চৰকাৰ এটা প্ৰস্তাৱ আনিছে এটো হল সেন্ট্রাল জিএসটি ৰিইম্বাৰ্সমেন্ট not the state GST to আমি দিওয়ে so আমাৰ যিখিনি প্ৰয়াস ৰাজ্য চৰকাৰে এটা অসমত এটা প্ৰয়াস যেটো লৈ আছিল যে আমাৰ ইয়াত উদ্যোগীকৰণ হওক আৰু কালি তাৰ আমি এটা নতুন ৰূপ দেখা পাইছো আপোনালোকে জানি ভাল পাব যে যদিও আমি আনুষ্ঠানিকভাৱে কোনো কনভেনশন বা এই ধৰণৰ আমি কৰিব পৰা নাই এটা আমি নৱেম্বৰত ভাবিছো এই মুহূৰ্তলৈকে যোৱা দুটা বছৰত টাটা সেমিকন্ডাক্টৰকে ধৰি আমি প্ৰায় 50,000 crores আমি ইনভেষ্টমেন্ট পাইছো অথবা প্ৰস্তাৱনাত আছে আৰু ইতিমধ্যে প্ৰায় পেপসি বৰুণ বিভাৰেজ বিভিন্ন মানুহে আমি যিবিলাক এক্সপানশন কৰিছিল সকলোৱে ইতিমধ্যে কাম কাজো আৰম্ভ কৰি দিছে গতিকে আমাৰ অসমত এটা উদ্যোগীকৰণৰ এটা সুন্দৰ বাতাবৰণ হৈছে এই বাতাবৰণটোৰ লগত আমি ভাৰত চৰকাৰৰ যেটো উন্নতি যেটো আমাৰ ইন্ডাষ্ট্ৰিয়েল ইনসেন্টিভ স্কিম হল সেই স্কিমটো উত্তৰ পূৰ্ব ট্ৰান্সফৰ্মেটিভ ইন্ডাষ্ট্ৰিয়েলাইজেশন স্কিম উন্নতি বুলি কোৱা হয় তাৰ বাবে মই আনুষ্ঠানিকভাৱে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াক ধন্যবাদ জনাইছো আৰু কেন্দ্ৰীয় উদ্যোগ মন্ত্ৰী পীযুষ গোয়েল ডাঙৰীয়া কেন্দ্ৰীয় বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমণ ডাঙৰীয়াকো মই অভিনন্দন জনাইছো আজি বহু দিনৰ পৰা যেতিয়া নৰ্থ ইষ্ট ইণ্ডাষ্ট্ৰিয়েল পলিচি ডিসকন্টিনিউ হৈ গৈছিল 2016ত তেতিয়াৰ পৰা মানুহৰ মনত এটা আপত্তি আছিল যে আমাৰ ইয়াত ইণ্ডাষ্ট্ৰিয়েল পলিচি নাই আজি ইণ্ডাষ্ট্ৰিয়েল পলিচিখন উভতি আহিলে আৰু উত্তৰ পূৰ্বৰ বাবে 10,000 কোটি টকা প্ৰথম পৰ্যায়ত আন্ডাৰ দা ইণ্ডাষ্ট্ৰিয়েল পলিচি খৰচ কৰাৰ কাৰণে ভাৰত চৰকাৰে আমাক এটা আশ্বাস দিছে যোৱা বছৰটোত আপোনালোকে জানি ভাল পাব যে আমি আপোনালোকৰ মনত আছে আমি এটা ক্ৰেডিট গ্যাৰান্টি ফান্ড নিৰ্মাণ কৰিছিলো সিডবিৰ লগত লগ লাগি মইও কৰিছিলো সিডবিৰ লগত ক্ৰেডিট গ্যাৰান্টি ফান্ড কৰাৰ পিছত যোৱা বছৰ অসমত এমএসএমইয়ে 4 লক্ষ্মণ কিतना লোন মিলা So last 3টা কোয়ার্টারত ৰাষ্ট্ৰীয়কৃত বেংকে সাধাৰণতে আমি আপত্তি কৰি থাকো বেংকে আমাক লোন নিদিয়ে
20,000 crores loan has been extended to MSME. ক্ষুদ্ৰ উদ্যোগী কিয় লোন আগবঢ়াইছে কাৰণ আমি এটা ক্ৰেডিট গ্যাৰান্টি ফান্ড কৰিলো সিডবিৰ সৈতে লগ লাগি কোনোবাই যদি লোন ঘূৰাই নিদিয়ে ক্ৰেডিট গ্যাৰান্টি ফান্ডৰ পৰা লোন ঘূৰাই পাব অহাকালি আমি এই শৃংখলাতে মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰশীল অসম আঁচনিৰ শুভাৰম্ভণি কৰিম কিছু লোকক আমি গ্ৰান্ট দি অহাকালি ষ্টাৰ্টআপৰো আমাৰ একটা প্ৰজেক্ট আছে অহাকালি আমি তাক কৰিম শংকৰদেৱ কলাক্ষেত্ৰত কিন্তু আপোনালোকে অনুমান কৰিব পাৰে যে যোৱা তিনিটা কোৱাৰ্টাৰত ৰাষ্ট্ৰীয়কৃত বেংকে অসমৰ ক্ষুদ্ৰ উদ্যোগীলৈকে 20,000 কোটি টকাৰ লোন আগবঢ়াইছে কিয় ক্ৰেডিট গ্যাৰান্টি ফাণ্ডৰ কাৰণে এতিয়া ক্ৰেডিট গ্যাৰান্টি ফাণ্ড ষ্টেট ইণ্ডাষ্ট্ৰিয়েল পলিচি আৰু সেন্ট্ৰেল ইণ্ডাষ্ট্ৰিয়েল পলিচি যি এটা ভেকুৱাম আছিল এই তিনিওটা ভেকুৱাম পূৰ হৈ যোৱাৰ পিছত মই ভাবো যে অসমত উদ্যোগীকৰণৰ এটা নতুন বাতাবৰণ হ'ব আৰু ই আমাক সহায় কৰিব পেপচিয়ে প্ৰজেক্ট ষ্টাৰ্ট কৰিলে এটা কোকা-কোলা আহিছে অসমত এতিয়া আমাৰ টাৰ্গেট হৈছে যে নিউ ইণ্ডাষ্ট্ৰি অসমত আনা ইণ্ডাষ্ট্ৰি 4.0 সেইকাৰণে খুব সোনকালে আমি যেনেকে আসাম সেমিকন্ডাক্টৰ পলিচি এনাউন্স কৰিছিলো এতিয়া আমি আসাম ইলেক্ট্ৰনিক ইণ্ডাষ্ট্ৰিয়েল পলিচি আৰু আসাম গ্ৰীণ এনাৰ্জি ইণ্ডাষ্ট্ৰিয়েল পলিচি এই দুখন পলিচি আমি আনিব খুজিছো কাৰণ ইমান সোলাৰ পেনেল এতিয়া লাগিব এই যেটো আমি প্ৰধানমন্ত্ৰী সূৰ্য ঘৰ দিলো তাতে ইমান সোলাৰ টেকনলজি জনা লৰা লাগিব সোলাৰ পেনেল লাগিব গতিকে আমি গ্ৰীণ পাৱাৰৰ কাৰণে এটা স্পেশাল ইনসেন্টিভ বেস আমি ইণ্ডাষ্ট্ৰিয়েল পলিচি কৰিব খুজিছো মডেল কোড অফ কন্ডাক্ট চলি থকাৰ সময়তে আমাৰ বিষয়াসকলে তাক প্ৰস্তুত কৰিব মই বিষয়াসকলক কৈছো যে সাধাৰণতে মডেল কোড অফ কন্ডাক্ট চলি থাকিলে সকলে ৰেষ্ট লওঁ এইবাৰ আমি বেছিকৈ কাম কৰিম সেমিকন্ডাক্টৰ পলিচি কৰাৰ কাৰণে কালি আমি এটা অদ্ভুত সূৰ্যোদয় দেখা পালো এতিয়া ইলেক্ট্ৰনিক্স ইণ্ডাষ্ট্ৰিয়েল পলিচি আনিলে আমি এপল আদি মোবাইল ম্যানুফ্যাকচাৰিং আমি ইণ্ডাষ্ট্ৰি আনিব পাৰিম যত ৰ মেটেৰিয়েল নালাগে কাৰণ অসমত কেঁচা মালৰ অভাৱ আমাৰ ইয়াত কেঁচা মাল নাই গতিকে কয়লা বেছ ইণ্ডাষ্ট্ৰি ইয়াত অসুবিধা পেট্ৰলিয়াম খিনি ভাৰত চৰকাৰে নিজে নিজে কৰি আছে বাকি আৰু আমাৰ অদ্ভুত ৰ মেটেৰিয়েল নাই সেইকাৰণে আমি নন ৰ মেটেৰিয়েল বেছ ইণ্ডাষ্ট্ৰিত যাব লাগিব তাৰ কাৰণে সেমিকন্ডাক্টৰ ইলেক্ট্ৰনিক্স লাইক এপল বা আন কিবা মোৰ কোনো কথা হোৱা নাই মই জাস্ট এটা উদাহৰণ দিছো মোবাইল ম্যানুফ্যাকচাৰিং camera এই এটা সেক্টৰ and the third sector is green power কাৰণ এনেকুৱা এটা দিন আহিব যে অসমৰ 3 কোটি মানুহে 3 কোটি ঘৰত পেনেল লগাব 52 লাখ পেনেল লগাব আজি যেনেকৈ আমি কৈ আছো ৰেশন কাৰ্ডত অৰুণোদয় পাব কোনবা দিনাখন আমি কম ৰেশন কাৰ্ড থাকিলে সোলাৰ পেনেল পাব আজি নহয় 5 ইয়াৰ্স পিছত তেতিয়া ইমান সোলাৰ পেনেল আমি বাহিৰৰ পৰা আনিব লাগিব যদি উদ্যোগটোৱে অসমত হৈ যায় তেতিয়ালে আমাৰ কোনো কথা নাই গতিকে দুটা পলিচি আমি ফলো কৰিম আসাম গ্ৰীণ পাৱাৰ ইণ্ডাষ্ট্ৰিয়েল ইনসেন্টিভ পলিচি আৰু আনটো হল আসাম ইলেক্ট্ৰনিক ইণ্ডাষ্ট্ৰি ইনসেন্টিভ পলিচি এই দুইটা পলিচি আমি যদি আমাৰ ইণ্ডাষ্ট্ৰিয়েল কনক্লেভৰ আগত আমি কৰিব পাৰো তেতিয়ালে মই ভাবো যে আনাদাৰ ৰাউন্ড অফ ইনভেষ্টমেন্ট আমি অসমত এট্ৰেক্ট কৰিব পাৰিম মোৰ এই চাৰিটাই কথা আছিল এনে আপোনালোকে জানি ভাল পাব গুৱাহাটীৰ কামৰূপ মেট্ৰোত যিমান আমাৰ কাগজ পত্ৰ কাম কাজ পেন্ডিং হৈ থাকিছিল বহুত বিলাক আমি ক্লিন কৰি দিলো কিন্তু ক্লিন কৰাৰ কাৰণে মানুহৰ অসুবিধাও হৈছে আগতে ঘৰত গৈ ৰেজিষ্ট্ৰেচন হৈছিল এতিয়া ৰেজিষ্ট্ৰেচনৰ কাৰণে থিয় হৈ থাকিব লাগে সেইকাৰণে আমি কামৰূপ মেট্ৰৰ উপজিলা কেইখন জুলাইলৈকে নৰখি 15 তাৰিখ অহাকালিৰ পৰা আমি আৰম্ভ কৰিম কামৰূপ মেট্ৰত আমাৰ 4খন নতুন উপজিলা হ'ব দিছপুৰটো সদৰ হিচাপে ধৰা হ'ব জালুকবাৰীত এটা
আমাৰ নিউ গুৱাহাটীত এটা, চেন্ট্ৰেল গুৱাহাটীত এটা আৰু ডিমৰীয়া সোণাপুৰত এটা। সো এই 4টা উপজিলা 15 তাৰিখৰ পৰা আমি আৰম্ভ কৰিম। তাৰমানে আজিৰ পৰা আমাৰ ওলাই গ'ল না দিবেদিন, আজিৰ পৰা আমি কাগজত আৰম্ভ কৰিম, অফিচটো বহাওঁতে এটা মাহ লাগিব। গতিকে উপজিলা বা মহকুমা আমি ডিচেন্ট্ৰেলাইজ কৰি দিলোঁ। ইয়াৰ ফলত লেণ্ড ৰেজিষ্ট্ৰেশ্যন, NOK, নেক্সট অফ কিন চাৰ্টিফিকেট, যিমানবিলাক গোটেই হেঙেৰাবাৰীত জমা হৈ আছিলে, এতিয়া অন্ততঃ 4 মূৰত ভাগ হৈ যাব। ADCs has been appointed who will be the authority in sub-district. গতিকে এতিয়া মই যদি বিমানবন্দৰত যাওঁ, DC আৰু মোক ৰিচিভ কৰিব নাযায়, ইট উইল বি দ্য ADC অফ সাব-ডিষ্ট্ৰিক্ট। অৰ্থাৎ প্ৰটকলো সাব-ডিষ্ট্ৰিক্ট, কোনোবা মন্ত্ৰী যদি দিছপুৰত যায়, দিছপুৰৰ ADC জনহে যাব, DC মেট্ৰ' আৰু নাযায়। চ' প্ৰটকল গ'ল, ৰেজিষ্ট্ৰেশ্যন গ'ল, লেণ্ডৰ চেল পাৰ্মিশ্যনো একচেপ্ট এটা বিঘাৰ ওপৰত তেওঁলোকৰ হাতত গ'ল, ফ্লেটৰ ৰেজিষ্ট্ৰেশ্যন তেওঁলোকৰ হাতত গ'ল, নেক্সট অফ কিন চাৰ্টিফিকেট, আৰ্মছ লাইচেন্স, এক্সাইজ, এই গোটেইবিলাক ডিষ্ট্ৰিক্টত যাব। পিছত এই মডেলটোৱে গোটেই অসমত আমি জুলাইৰ 1 তাৰিখৰ পৰা আৰম্ভ কৰিম। কামৰূপত অলপ আমি কামৰূপ মেট্ৰত আমি অলপ আগতীয়াকৈ আৰম্ভ কৰিম। আপোনালোকৰ যদি কিবা প্ৰশ্ন আছে আপোনালোকে কৰিব পাৰে।